যোৱাকালি আমি NDPৰ 4টা গ্ৰুপ বিজনীৰ বলামগুৰি বুলি জেগাৰ ঠাইত গোট খাইছিলোঁ আৰু গোট খোৱাৰ একমাত্ৰ উদ্দেশ্যটো হ'ল আমি একেটা সংগঠনৰে আছিলোঁ এটা সময়ত আৰু বিভিন্ন কাৰণত বিভিন্ন পৰিস্থিতিত 4টা ভাগ হৈ গ'ল কিন্তু 4টা ভাগ হ'লেও যেহেতু আমি 27 তাৰিখে ভাৰত চৰকাৰ অসম চৰকাৰৰ যি এটা চুক্তি হ'ল চুক্তিৰ জৰিয়তে যি BTR আমি লাভ কৰিলোঁ তাত আটাই গ্ৰুপৰে ৰাজনৈতিক কিবাসকলে সভাপতিসকলে চহী দিয়াৰ স্বাক্ষৰ কৰা এটা সুবিধা পাইছে আৰু আমি সেইকাৰণে উপলব্ধি কৰিছোঁ যে যিহেতু আমি স্বাক্ষৰকাৰী আৰু এই চুক্তিৰ জৰিয়তে যিখিনি দফা আমি পালোঁ ভাৰত চৰকাৰ অসম চৰকাৰৰ পৰা বড়োলেণ্ড অঞ্চলৰ উন্নয়নৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীক সামৰি শান্তিপূৰ্ণভাৱে এটা সমাজ গঢ়াৰ কাৰণে এটা সুবিধা আমি পাইছোঁ সেই সুবিধাখিনিৰ চৰকাৰে যাতে ঠিকমতে ৰূপায়িত কৰে আৰু অতি সোনকালে যাতে ৰূপায়িত কৰে তাৰ কাৰণে আমি একেলগে হেঁচা দিবৰ কাৰণে এটা সুবিধা হওক বুলি একত্ৰিতভাৱে কাম কৰা এটা সিদ্ধান্ত লৈছোঁ আমি একত্ৰিতভাৱে কাম কৰোঁ ৰাজনৈতিক দল গঠন হ'ব নেকি 4টা NDP সংগঠনৰ উদ্যোগত আমি ৰাজনৈতিক দল গঠন কৰাৰ কথা চিন্তা কৰা নাই যিহেতু ইতিমধ্যে বড়োসকলৰ মাজত 2টা ৰাজনৈতিক দল আছে এটা UPPL আৰু এটা হ'ল BPF আৰু সেই 2টা দল থকাৰ কাৰণে ইতিমধ্যে ৰাজনৈতিকভাৱে বড়োসকল বিভাজিত আৰু বিভাজিত হোৱাৰ কাৰণে বহুতো সময়ত আমি যিখিনি ৰাজনৈতিকভাৱে যিখিনি সুবিধা পাব বিচাৰোঁ সেইখিনি নহয়গৈ তেনেকুৱা অৱস্থাত যদি আৰু এটা ৰাজনৈতিক দল গঠন কৰা হয় তেতিয়াহ'লে আমাৰ অৱস্থা কি হ'ব সেই কথাখিনি আমি উপলব্ধি কৰিছোঁ আৰু চব ৰাইজে উপলব্ধি কৰিছোঁ সেইকাৰণে বৰ্তমান পৰ্যায়ত আমি নতুনকৈ ৰাজনৈতিক দল গঠন কৰাৰ প্ৰশ্ন উঠা নাই আৰু মাত্ৰ আমি কেনেকৈ একত্ৰিতভাৱে NDP 4টা গ্ৰুপ একেলগে কেনেকৈ কাম কৰিব পাৰোঁ সমাজৰ কাৰণে জাতিৰ কাৰণে অঞ্চলৰ কাৰণে সেই কথা চিন্তা কৰি আমি ঐক্যভাৱে থাকি কাম কৰিম বুলি সিদ্ধান্ত লৈছোঁ হাগ্ৰামা মহিলাৰ সভাত গ'লে যিবোৰ সমালোচিত হয় আৰু UPPL সভাত বা UGPৰ সভাত আপুনি নিজে আহিছে আমি UPPL NDP গঠন কৰা হয় অল বড়ো ইউনিয়ন আৰু NDP লগ লাগি আমি UPPL গঠন কৰিছোঁ হাগ্ৰামক আমি গঠন কৰা নাই আৰু ধীৰেন্দ্ৰে নিজৰ ব্যক্তিগত স্বাৰ্থক লৈ হাগ্ৰামৰ লগত আছেগৈ আৰু সেইকাৰণে সমালোচিত হৈছে আমি এটা সময়ত এটা সিদ্ধান্ত লৈছিলোঁ বিশেষকৈ যোৱা পাৰ্লিয়ামেণ্ট ইলেকশ্যনত তেতিয়া বড়ো পলিটিক্সখন হাৰি থাকিল মানুহে জিকিলে তাৰপিছত যিখিনি এটা পৰিস্থিতি হৈছে সেই সময়ত আমি বড়ো পলিটিকেল পাৰ্টি বা সেইকাৰণে অল বড়ো ইউনিয়ন আৰু UPPL হাগ্ৰামা মহিলাৰ লগত ডাঙৰ আলোচনা কৰিছিল আৰু আলোচনা কৰি কেনেকৈ চিট ভাগ বতৰা কৰি পেলাই নিৰ্বাচন খেলিব পৰা যাব সেইটো কাউন্সিলতে হওক বা আগন্তুক এছেম্বলি ইলেকশ্যনতে হওক সেই কথাখিনি আলোচনা কৰিছিল আৰু সেইখিনি সময়তে আমিও NDP হিচাপে একত্ৰিতভাৱে হাগ্ৰামা মহিলাৰ লগত আলোচনাৰ কাৰণে এটা যুঁজা কৰি আছিলোঁ কিন্তু পিছত আমি সেইখিনি একত্ৰিতভাৱে আলোচনা কৰি হাগ্ৰামাক লগ ধৰাৰ আগতে ধীৰেন্দ্ৰ অকলে নিজৰ স্বাৰ্থক লৈ আঁতৰি গৈ তেওঁৰ লগত কথা পাতিলে কাকো নজনোৱাকৈ সংগঠনৰ জ্যেষ্ঠ নেতা হিচাপে 10 বছৰৰ সংগঠনৰ সভাপতিৰ দায়িত্বত থকা নেতা হিচাপে আৰু সেইখিনি তেওঁ কিবা আছিল উপদেষ্টা হিচাপে সংগঠনৰ কাৰ লগত আলোচনা নকৰাকৈ অকলে হাগ্ৰামা মহিলা ডাঙৰীয়াক লগ ধৰি নিজৰ সংগঠন কেনেকৈ ভাগ কৰিব পাৰি দুভাগ কৰিব পাৰি বিভাজন কৰি তেওঁ কেনেকৈ সুবিধা ল'ব পাৰি সেই প্ৰচেষ্টাৰে হাগ্ৰামাক লগ ধৰিছিল আৰু সেইকাৰণে আমি তেওঁক পৰিষ্কাৰ কৰিছোঁ যিজনে নিজৰ সংগঠনৰ 10 বছৰ দায়িত্ব লোৱা মানুহজনে সংগঠনটো বিভাজিত কৰিব বিচাৰে সেইটো সংগঠনে কেনেকৈ সহ্য কৰিব আৰু সেইকাৰণে তেওঁক বহিষ্কাৰ কৰা হৈছিল তেতিয়া
আৰু সেইকাৰণে যিহেতু তেওঁ ব্যক্তিগত স্বাৰ্থৰ আগত ৰাখি সংগঠনৰ লগত হাগ্ৰামাক লগ ধৰি হাগ্ৰামাৰ দলৰ এতিয়াতো হাগ্ৰামাই হৈ আছে, সেইকাৰণে বিভিন্নভাৱে তেওঁ সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছে। কিন্তু কিবা UPPL যিহেতু আমি নিজে গঠন কৰিছোঁ, অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন আৰু NDP প্ৰগ্ৰেছিভ তাৰ লগ লাগি আমি গঠন কৰিছোঁ, সেইকাৰণে ইয়াত আহিবতো লাগিব, সেইটো দুখনীয়া নহয়। কিন্তু আদৰ্শগতভাৱে আমাৰ লগত যদি অমিল হ'লহেঁতেন তেতিয়াহ'লে অহাটো দুখনীয়া হ'লহেঁতেন। কিন্তু আদৰ্শগত হিচাপে BPF আমাৰ লগত নিমিলে। বিভিন্ন সময়ত BPFে আমাৰ বিৰোধিতা কৰি আহিছে, আমাক কেনেকৈ ধ্বংস কৰিব পাৰি তাৰ কাৰণে ষড়যন্ত্ৰ কৰি আহিছিল। তেনেকুৱা সংগঠনত আমি আলোচনা কৰিব লাগিলে গোটেই সংগঠনৰ মাজত এটা ভালকৈ আলোচনা হোৱাৰ জৰিয়তে এটা সিদ্ধান্তৰ উপনীত হৈ আলোচনা কৰিব লাগিছিল। কিন্তু তেনেকৈ নকৰিলে অকলে গুচি গ'ল সংগঠনৰ নেতাসকলৰ নেতা, সেইকাৰণে তেওঁ সমালোচনাৰ সন্মুখীন হৈছে। ছাৰ, কাইলৈ আজিৰ পৰা তামোলপুৰত এপচুৰ অভিৱৰ্তন, তাতে NDPৰ 4টা গোট লগ হ'ব আৰু ৰাজনৈতিক শক্তিশালীভাৱে ৰাজনৈতিক আত্মপ্ৰকাশ কৰিব। কাইলৈ অভিৱৰ্তনটো অৱশ্যে আপচুৰ নেতৃত্বই হ'ব আৰু ইয়াত আটাই আপচুৰ লগত জড়িত থকা বা আপচুৰ লগত লাইক মাইণ্ডেড তেনেকৈ দল সংগঠন আটাইকে তেওঁলোকে মাতিছে, নিমন্ত্ৰণ কৰিছে। NDPৰ 4টা ফেকশ্যনকো মাতিছে। কাইলৈ অভিৱৰ্তনৰ জৰিয়তে হয়তো এটা ৰাজনৈতিক এটা সিদ্ধান্ত হ'ব, কিন্তু মই ভবা নাই যে এটা ৰাজনৈতিক দল নতুনকৈ গঠন হ'ব, সেইটো আমি ভবা নাই। কিন্তু এটা ৰাজনৈতিক এটা সিদ্ধান্ত, এটা নতুন এটা সিদ্ধান্ত হয়তো হ'ব পাৰে, পলিচি তৈয়াৰ হ'ব পাৰে। তেনেকুৱা হয়। যিহেতু নিৰ্বাচন আহি আছে কালি পৰহি, নিৰ্বাচনৰ কাৰণে এটা ষ্ট্ৰেটেজি তৈয়াৰ কৰিব, সেইকাৰণে এটা ৰাজনীতি এটা নতুন সিদ্ধান্ত হ'ব পাৰে। সেইটো এতিয়ালৈকে কেনেকুৱা হ'ব সেইটো স্পষ্ট নহয়, কিন্তু তথাপি আমি আশা কৰিছোঁ যে ইয়াৰ জৰিয়তে অন্ততঃ আগন্তুক নিৰ্বাচনত কেনেকৈ অন্ততঃ আমাৰ যিসকলে সমাজৰ কাৰণে কাম নকৰাকেই গাদীত আজি ইমান বছৰ আছে, তেওঁলোকক কেনেকৈ ক্ষমতাৰ পৰা আঁতৰাব পাৰে, সেই তেনেকৈ এটা ষড়যন্ত্ৰ, তেনেকৈ এটা ষ্ট্ৰেটেজি হয়তো গঠন হ'ব পাৰে। সিহঁতে গতিকে হাগ্ৰামা মহিলাই এটা কথা উত্থাপন কৰি আছে যে আমি আপচুৰ প্ৰতি আমাৰ খোলা আছে বা UPPLৰ হেৰিৰ কাৰণে আমাৰ খোলা আছে, দুৱাৰ খোলা আছে, আলোচনাৰ মাজলৈ আহিব পাৰে, 7খন আসন দিম, এই বক্তব্য তেখেতে কিন্তু দাঙি ধৰি ৰাখিছে। তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কয়? তেখেতে কিন্তু মুকলিভাৱে কৈছে খোলা আছে, গতিকে 7টা চিট তেখেতসকলে দিব। এইটো পুৰণা ৰেকৰ্ড। তাৰমানে যোৱা আগষ্ট মাহত যি আলোচনা হৈছিল, সেই আলোচনাতে তেওঁৰ সেইটোৱে প্ৰশ্ন আছিলে। তাৰমানে 7জন UPPL ইতিমধ্যে কিয় আছে, MCLA আছে, MCLA থকা যিখিনি সমষ্টি সেইখিনি এৰি দিব, বাকীখিনি এৰি নিদিয়ে। এইটো কেনেকুৱা সূত্ৰ হ'ব? যদি দুটা ৰাজনৈতিক দল একত্ৰিত হ'ব, কি কয়, বুজাবুজিৰ মাজত খেলিব লগা হয়, অন্ততঃ তেওঁলোকৰ মাজত সমমৰ্যাদা থাকিব লাগিব, সমমৰ্যাদাত থাকিব লাগিব, ইকুৱেল ষ্টেটাছটো থাকিব লাগিব। তেতিয়া নিজকে ওপৰত ৰাখি যদি কাৰোবাক তলত ৰাখি আলোচনা কৰিব যায়, এইটো কোনে মানিব? কোনে মানিব? এইটো তেখেতে যদি ক'লেহেঁতেন যে 30টা যিটো ST ৰিজাৰ্ভ চিট তাৰে 15টা আপোনালোকক দিম, 15টা মই ল'ম, তাৰপিছত বাকী অপন আৰু কিবা এটা আছে, 30টা বাকী আৰু কিবা থাকিল, ধৰক আপোনাৰ 10টা চিট থাকিল, সেই 10টাৰ কাৰণে 10টা আৰু 15টা 25টা তেওঁ লৈ যদি 15টা এৰি দিয়ে, তেতিয়া হয়তো মানিলেহেঁতেন, মানি পৰা তেনে এটা অৱকাশ আছিল। কিন্তু তেওঁ অকল 7টাক এৰি বাকী নিজেই লয়, 23টা চিট যদি নিজে লয় STৰ, আৰু বাকী সেই 10টা থাকিল, 33টা তেওঁ যদি লয়, কোনে মানিব? এইটো এজন দুগ্ধপোষ্য শিশুও নামানিব সেইটো। ছাৰ, অন্য এটা কথালৈ মই আহোঁ। আপোনাৰ এই যিটো আপোনালোকে বিজনীত সভাখন বহিলে, আপচু অভিৱৰ্তনৰ প্ৰাক মুহূৰ্তত কিন্তু আপোনালোকে 4টা গোটেই একত্ৰিত হৈ বহিছে, কালি অংশগ্ৰহণ 4টা দলে কৰাটো নিশ্চিত নে ছাৰ? এইটো অৱশ্যে এতিয়ালৈকে নিশ্চিত হ'ব পৰা নাই, এতিয়ালৈকে খাটাং ইনফৰ্মেশ্যন মই পোৱা নাই কোন কোন আহিব, কিন্তু আশা আহিলে বেছি ভাল হ'লহেঁতেন। সেইকাৰণে এতিয়ালৈকে খাটাং ক'ব পৰা নাই যে কোন কোন আহিব। মাতা চবকে মাতিছে। আপোনালোকৰ মজিয়াত নিশ্চয় চৰ্চা হৈছে? মানে চৰ্চা তেনেকুৱা হোৱা নাই আচলতে, সেইটো বিষয়তে আলোচনা হৈছিল। মাত্ৰ আমি কেনেকৈ ইউনাইটেড থাকিব পাৰি, ইউনাইটেড কাম কৰিব পাৰি, সেই বিষয়টো মাত্ৰ আলোচনা হৈছে। বাকী
পলিটিক্স কিবা কিবি সেইবিলাক এতিয়ালৈকে আলোচনা হোৱা নাই। এইটো হয়তো কালি পৰহিৰ ভিতৰত আৰু কিবা কৰি পেলাই হয়তো আলোচনা কৰিব। ঠিক আছে, থেংক ইউ। Thank you.